নমস্কাৰ বন্ধুসকল। বহুদিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ। বিশেষ ব্যস্ততাৰ বাবে কেইদিনমান ভিডিঅ'ৰ পৰা দূৰত থাকিলোঁ। সেয়ে ভাবিলোঁ আৰু বেছিদিন নকৰি এটা ভিডিঅ' দিয়াই ভাল হয়। আৰু যোৱা 18 তাৰিখে মোৰ জন্মদিন গ'ল। সেয়েহে জন্মদিনৰ দিনটোত মই কি কৰিলোঁ আৰু কেনেকৈনো সেই জন্মদিনটো মই পালন কৰিলোঁ আৰু তাৰে এটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰত মই দাঙি ধৰিলোঁ। আহকচোন আজি এই ভিডিঅ'টোৰে মই আৰম্ভ কৰোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টো চাই আপোনালোকেও ভাল পাব। আহকচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এই যে দেখিছে ল'ৰাবিলাক, এয়া পেণ্ডেলৰ ল'ৰা। আৰু সেই জন্মদিনৰ দিনাখন সৰুকৈ ত্ৰিপল টানি এটা পেণ্ডেল বনোৱা হৈছিল। কাৰণ সেইদিনা জন্মদিনৰ ৰাতি নাৰায়ণ পূজা আৰু নাম প্ৰসংগ আছিল। আৰু নাৰায়ণ পূজা নাম প্ৰসংগৰ কাৰণে এনেকৈ এখন তম্বুৰে এনেকৈ তৰি দিয়া হয়, যাতে নিয়ৰ ৰাতি নপৰে আৰু মানুহবিলাকে তাত সুন্দৰকৈ ভকত বৈষ্ণৱসকলে নাম ধৰিব পাৰে। আৰু সেইকাৰণে এই সৰুকৈ ত্ৰিপালেৰে এটা ধুনীয়া তম্বুৰ নিচিনা টানি দিলোঁ। আৰু যিহেতু দিনটোৰ আৰম্ভণি, মই গা পা ধুই উঠি মন্দিৰলৈ গ'লোঁ আৰু আমাৰ গাঁৱৰ নামঘৰত গৈ ভগৱানৰ ওচৰত সেৱা জনালোঁ, যাতে অনাগত দিনবোৰতো প্ৰতি বছৰে মোৰ জন্মদিনটোত ভগৱানৰ শ্ৰীচৰণত এবাৰ সেৱা জনাব পাৰোঁ আৰু যাতে আহি থকা দিনবিলাক মোৰ ভালে কুশলে যায়। সেয়ে ভগৱানৰ ওচৰত এইখিনি মই ভিক্ষা হিচাপে ভগৱানক মাগিলোঁ, যাতে আহি থকা দিনবোৰ মোৰ ভালদৰে মই পালন কৰিব পাৰোঁ। আৰু যেতিয়া গধূলি হ'ল আৰু গধূলি সময়ত আমাৰ পুৰোহিত আহি ঘৰত উপস্থিত হ'ল আৰু পুৰোহিতে তেখেতৰ যাৱতীয় কামবোৰ কৰিলে। কলৰ দনা, ফল মূল আদি ধুনীয়াকৈ নাৰায়ণ পূজাত যিখিনি লাগে তেওঁ সকলোখিনি ইয়াত কৰি ল'লে। আৰু গাঁৱৰে এজন খুৰাক মাতি আনি ভোগ বনাবৰ বাবে তেওঁক যিখিনি বস্তু লাগে সকলো বস্তু মই দি দিলোঁ আৰু তেওঁ এয়া ভোগ বনাই আছে। আৰু ভোগৰ বাবে যিহেতু বেছিকৈ কল লাগে আৰু এনেকৈ কলখিনি তেওঁ বাকলি গুচাই এনেকৈ থৈ আছে। আৰু এয়া উপকৰণৰ বাবে ফল মূল আদি আনি থকা হৈছে। আৰু এই সকলো পূজাত প্ৰসাদৰ লগত উপকৰণ দিয়া হ'ব। আৰু যিহেতু নাৰায়ণ পূজাৰ দিনাখন সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে, সেয়েহে ঘৰৰে মানুহখিনিক মাতি আনি এনেকৈ অকণমান দালি চব্জি, এয়া চব্জি কাটাত লাগিছে, এয়া ব্যৱস্থা কৰিলোঁ। আৰু সকলোৱে পূজালৈ আহিল। আৰু যেতিয়া সন্ধিয়া কাল হ'ল তেতিয়া এই নাৰায়ণ পূজাৰ আৰম্ভণি হ'ল। আৰু এই এনেকৈয়ে আমি নাৰায়ণ পূজাত মই ব্ৰাহ্মণৰ লগত বহি গ'লোঁ। আৰু নাৰায়ণ পূজাখন এনেকুৱা এখন পূজা, আমি নাৰায়ণ পূজা কৰিব লাগে এইটো কাৰণতে। নাৰায়ণ পূজা হ'ল ভগৱান শ্ৰী নাৰায়ণে যদি সন্তুষ্ট হয়, এই পূজাত অন্ধকেও চকু পায় আৰু ধনী নিজাৰ ধন নাই তেওঁ ধন পায়, অপুত্ৰকে পুত্ৰ পায় আদি বহুতো মংগলীয় কাৰ্যবোৰ হয়। সেয়েহে আমি আমাৰ মাংগলিক অনুষ্ঠানত নাৰায়ণ পূজাটো আমি প্ৰতি ঘৰে কৰিব লাগে। আৰু নাৰায়ণ পূজাটোত যদি আমি চাব যাওঁ, নাৰায়ণ পূজা হ'ল প্ৰথম নাৰায়ণ পূজা কৰিছিল কাশীপুৰ নামে এজন ব্ৰাহ্মণে। আৰু এই ব্ৰাহ্মণজনক প্ৰভু নাৰায়ণে সপোনত দেখাইছিল নাৰায়ণ পূজা কৰিলে। কাৰণ ব্ৰাহ্মণজন সদায় ভিক্ষা কৰি খুজি মাগি তেওঁ খাই আছিল। আৰু দিনে দিনেতো এই বৃদ্ধ অৱস্থাত ভিক্ষা কৰি তেওঁ দেহাই নাটানে, তথাপিতো তেওঁ নগ'লে দুবেলা দুমুঠি খাব নাপায়। সেয়ে তেওঁ ভিক্ষা কৰি খাই আছিল। আৰু এদিন তেওঁ ভগৱানৰ যিহেতু সেৱা সন্মান কৰিছিল, ভগৱান এদিন সন্তুষ্ট হৈ নাৰায়ণে তেওঁক কেনেকৈ পূজা কৰিব লাগে, নাৰায়ণ পূজা কৰিব লাগে সমস্ত তেওঁৰ সপোনত তেওঁক দেখাই দিছিল। আৰু সকলোখিনি তেওঁ জানিব পাৰিছিল কি নিয়ম কৰিলে নাৰায়ণে সন্তুষ্ট হয়। আৰু তেনেকৈয়ে তেওঁ প্ৰথম নাৰায়ণ পূজা কৰিছিল সেই কাশীপুৰত। সেই কাশীপুৰ
নামে সেই ব্ৰাহ্মণজনে। আৰু তেতিয়াৰ পৰা আজিলৈ এই নাৰায়ণ পূজা চলি আছে। আৰু নাৰায়ণ পূজাত যে বিশেষকৈ খিচিৰি মেইন। আৰু যিহেতু নাম প্ৰসংগ কৰিম সেয়েহে খিচিৰিৰো এনেকৈ ব্যৱস্থা কৰিলোঁ। আৰু যেতিয়া নাৰায়ণ পূজা শেষ হ'ল তেতিয়া আৰু এনেকৈ আমাৰ ঘৰত নাম কীৰ্তন আৰম্ভ হ'ল। আৰু অলপ নাম কীৰ্তন ৰাইজৰ লগত কৰিলোঁ। আহকচোন আমি ভাল কৰি এবাৰ নামখিনি আমি এবাৰ চাওঁ।